এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মোৰ সেই পুৰণা 28,000 যিখিনি বন্ধু বান্ধৱী দাদা ভাই ভণ্টি খুৰা খুৰী আছে তেখেতসকলে যাতে মোৰ এই খবৰটো যাতে তেখেতসকলে পায়। বন্ধুসকল পঢ়াত আপোনালোকক স্বাগতম জনাওঁ। আৰু আজি মোৰ মনটো অতিকৈ বেয়া, কিয়নো মোৰ মৰমৰ প্ৰাণজিৎ দা 28,000 ছাবস্ক্ৰাইব থকা ইউটিউব চেনেলটো ষ্ট্ৰাইক লাগিল। আৰু কেনেদৰে লাগিল ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব। যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু দাদাৰো ষ্ট্ৰাইক লগাৰ পিছত সেই একাউণ্টটো যিহেতু ডিলেট হ'ল, তো নতুন এটা ইউটিউব চেনেল খুলিছে, তেওঁকো যাতে আগৰ দৰে নতুনকৈ খোলা ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ে। তো আশা কৰিলোঁ। তো ভিডিঅ'টো চাওঁ আহক দাদাই কি ক'লে। 0ৰ পৰা 28,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছিলোঁ, 28,000 মানুহৰ মন জয় কৰিছিলোঁ, গোটেইখিনি 1 মিনিটত চভা হৈ গ'ল। দাদাৰ মনটো অতিকৈ বেয়া, কিয়নো 0ৰ পৰা 28,000 ছাবস্ক্ৰাইব কৰাটো সহজ কথা নহয়। দাদাই যে 0ৰ পৰা 28,000 ছাবস্ক্ৰাইব কৰিছিল সেইটো শুনি ভাল লাগিছিল, কিন্তু কি কৰিম, তেওঁৰ দিনে বেয়া আছিল। একমাত্ৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰাই হওক বা ছোৱালী হওক তেখেতসকলে হয়তো গম পাব যে কিমান কষ্টত ডাঙৰ দীঘল হয়। এনেকুৱা কি ভুল কৰিলোঁ মই যাৰ কাৰণে মোৰ 28,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা চেনেলটো 1 মিনিটত উৰাই দিলে। একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ হ'লেও প্ৰব্লেম নাই, আনে সহায় কৰে। একেবাৰে ধনী হ'লেও প্ৰব্লেম নাই, বেলেগক সহায় কৰিব পাৰি। কিন্তু প্ৰব্লেম হ'ল একমাত্ৰ মধ্যবিত্ত পৰিয়ালৰ মানুহখিনিৰ মাজত। সিহঁতে কাকো সহায়ো কৰিব নোৱাৰে আৰু সিহঁতে ক'ৰ পৰা সহায়ো নাপায়। তো গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ নতুন এটা চেনেলত আৰু নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যিসকলে মোক চিনি পায়, এই নতুন চেনেলটোত যিসকলে মোক চিনি পায় আৰু তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জোনাকৰ পোহৰ অসম এটা ইউটিউব চেনেলৰ মই এজন অনাৰ আছিলোঁ এটা সময়ত। তো আৰু এতিয়া চাগে সেই চেনেলটো আৰু তাত মই ভিডিঅ' দিব নোৱাৰিম। বহুত কাৰণ আছে, বহুত কিবা কিবি আছে। তো গোটেইখিনি কম, ভিডিঅ'টো শেষলৈকে চাব। এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটাকে ষ্ট্ৰাইক লগাই দিছে মোৰ ইউটিউব চেনেলত। আজিকালি এটা ষ্ট্ৰাইকত ইউটিউবে মাফ কৰি দিয়ে, মানে ৱাৰ্ণিং দিয়ে। দুটা ষ্ট্ৰাইকত মানে অলপমান সাৱধানতাও বেছি কৰি দিয়ে। আৰু 3 নম্বৰ ষ্ট্ৰাইক, আগতে আছিল 3টা ষ্ট্ৰাইক মাৰিলে চেনেল উৰি যায়। 3 নম্বৰ ষ্ট্ৰাইকততো একো নহয় আজিকালি। যেতিয়া 4টা ষ্ট্ৰাইক পৰিব আপোনাৰ চেনেল এটা নিৰ্দিষ্ট সময়লৈকে থাকিব, তাৰপিছত অট'মেটিকলি ডিলেট হৈ যাব। ঠিক তেনেকৈ আজি মোৰ চেনেলটো সেইটো এটা পৰ্যায় পাইছেগৈ। 3 দিন উকলি গ'ল, হাতত আৰু 2 দিন আছে। মানে আজি জুনৰ 1 তাৰিখ, কাইলৈ 2 তাৰিখ আৰু পৰহিলে 3 তাৰিখ। বহুত কষ্টৰ ফলত সেই চেনেলটোত মই আগবাঢ়িছিলোঁ। 0 এটা জিৰ'ৰ পৰা 28,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছিলোঁ। 28,000 মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলোঁ মই প্ৰাণজিৎ। তো যা নহওক, কি কৰিব আৰু, কপালত এয়াই লিখা আছিলে, হ'ব লগা আছিলে তো হ'লে। তো এতিয়াও মোৰ সময় আছে, মোৰ হাতত আজি আছে, কাইলৈ আছে। আৰু মই কাকো ধমকি দিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, কোনো যাতে মোক বেয়া নাপায়। জাষ্ট এইকাৰণে বনাইছোঁ, কাৰণ বাই চান্স সেই চেনেলটো যদি মোৰ উৰি যায় তো পটককৈ মোৰ সেই নতুন চেনেলটো আগবাঢ়োতে কষ্ট হ'ব। কাৰণ আমি ইমান ডাঙৰ চেলিব্ৰিটি নহয় যে এটা চেনেল ডিলেট হৈ যোৱাৰ ছেকেণ্ডত এটা বনাম আৰু এইটো লাখ মিলিয়ন ছাবস্ক্ৰাইবাৰ, লাখ ভিউজ আহিব, নহয়। আমি হ'লেও কিবাকে উঠি অহা ল'ৰা, বহুত কষ্টত উঠি অহা ল'ৰা। তো আমি আৰু যেতিয়া 28,000 কৰিব লগা হ'ব পাৰে ন, তেতিয়া হয়তো আৰু 2-3 বছৰ লাগি যাব পাৰে নতুন চেনেলটোত। তো নাজানো আপোনালোকে কি কয়। আপোনালোকে যিখিনি মোক চিনি পায় সেই মানুহখিনিতো মোক ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, মই জানো। আৰু যিখিনি চিনি নাপায় সিহঁতে ভাবিব কি বকি আছে। তো মোৰ এটা ইউটিউব চেনেল আছিলে, 28,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিলে, জোনাকৰ পোহৰ অসম বুলি। আৰু এতিয়া এইটো সেই চেনেলটো অলৰেডি বৰ্তমান একোৱে কামত নাই। 4টা ষ্ট্ৰাইক পৰিছে। আৰু এতিয়া নতুন ইউটিউব চেনেল আৰম্ভ কৰিম বুলি আজিৰে পৰা মই ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু চেনেলটো সকলোৱে গৈ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যদি বাই চান্স মোৰ সেই চেনেলটো আকৌ এই 2 দিনত ঘূৰি নাহে, তেতিয়াহ'লে মই আপোনালোকক XYZ উইথ মানে প্ৰুফ সহকাৰে দিম ক'ত কি মই কৰোঁতে, ক'ত কেনেকৈ মোৰ চেনেলটো উৰি গ'ল আৰু কোনে উৰালে, কিয় উৰি গ'ল, মই গোটেইখিনি কথা আপোনালোকক জনাবই লাগিব ন, যিহেতু মই A to Z কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু যদি ভালে ঘূৰি আহে চেনেলটো, তেতিয়াহ'লে মই আৰু মুখখন বন্ধ ৰাখিব লাগিব।
তো ময়ো আশা কৰোঁ আৰু যাতে এনেকুৱা ভুল নেক্সট টাইম নকৰোঁ। তো কি ভুল কৰিছিলোঁ কি কৰা নাই, যদি চেনেলটো উৰি যায় তো গোটেইখিনি কথা মই আপোনালোকক কমেই বাৰু। তো মই ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰোঁ, আমি বহুত দুখীয়া ঘৰৰ ল'ৰা, এসাঁজ খাই এসাঁজৰ কথা ভাবিব লাগে। সঁচা কথা কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ। তো মোৰ চেনেলটো যাতে ঘূৰি আহে আপোনালোকেও আশা কৰক, ময়ো আশা কৰি আছোঁ। আজি আশাতে বাট চাই আছোঁ, 2 দিন উকলি গ'ল আৰু হাতত 2 দিন আছে। তো কি ক'ম আৰু, মুড আছিলে ভাল ভাল জেগাত যাম আৰু ভিডিঅ' বনাম, অহা বছৰ থিয়েটাৰত যাম, ভিডিঅ' বনাম, থিয়েটাৰত, অহা বছৰ থিয়েটাৰত যাম, নোযোৱাকৈ নাথাকোঁ। কিন্তু যিটো এটা জোচ, যিটো এটা উৎসাহ আছিলে ভিডিঅ' বনোৱাৰ, যিটো এটা আগ্ৰহেৰে আগবাঢ়ি গৈছিলোঁ ভিডিঅ' বনাব, তো সেইখিনি টোটেলি নাইকিয়া হৈ থাকিলে। যা নহওক, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মোৰ সেই পুৰণা 28,000 যিখিনি বন্ধু বান্ধৱী, দাদা ভাই ভণ্টি খুৰা খুৰী আছে, তেখেতসকলে যাতে মোৰ এই খবৰটো যাতে তেখেতসকলে পায়। অনুগ্ৰহ কৰি প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ফেচবুক পেজতো দিছোঁ আৰু পেজটো ফ'ল' কৰিব, আৰু নতুন ইউটিউব চেনেলটোতো দিছোঁ, চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিব, যাতে সেই চেনেলটো উৰি গ'লে মোৰ একো অসুবিধা নহয়, এইটো চেনেলত ধুনীয়াকৈ ভিডিঅ' দি থাকিব পাৰোঁ। পইচাৰ আশাত মই কোনো ধৰণৰ ভিডিঅ' নবনাওঁ, পইচাৰ আশাত মই চেনেল খোলা নাছিলোঁ। কাৰণ মই সৰুৰ পৰা যিখিনি মা দেউতাৰ পৰা মৰম পাই আহিছোঁ, আজি বাহিৰত ওলোৱাৰ লগে লগে সেই মৰমখিনি আপোনালোকৰ পৰা পাইছোঁ। সেইখিনি মোৰ বাবে আশীৰ্বাদ আৰু বহুত 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 বেছি মোৰ কাৰণে। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, মোৰ একদম মন নাই ভিডিঅ' বনাব, তথাপিও কথাষাৰ মই আপোনালোকক জনাই থৈছোঁ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব প্লিজ। বাই বাই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু দাদাৰ নতুন ইউটিউব চেনেলটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তো যাই কিনে ছাবস্ক্ৰাইব কৰি দিব, আৰু 500 ছাবস্ক্ৰাইব সোনকালতে কৰি দিয়ক, যাতে ময়ো আপোনালোকক নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিব পাৰোঁ। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় আই অসম।